like a Hellcat. কেইদিনমান আগতে আমাৰ চাহিলুৰ বেয়া গ'ল। সি আমাৰ টিমৰ মই চলিকে মাতিছে, কিন্তু মোক বেট নামাৰিলে। সি মোক কি বেয়া পাইছে মই গম নাপাওঁ, কিন্তু সি মোক চিখৰ খাব 10 টকা আছিল খেলা খেলা থাকোঁতে। মই তাক কৈছোঁ মোৰ তাতে 10 টকা নাই। সেইটো কাৰণ হ'ব পাৰে সি মোক বেট নামাতা। বেট মাৰিলেতো ময়ো গ'লো হয় বেট। আমাৰ টিমৰ চব মই চলি গৈছে। বেট যোৱাৰ টাইমত ৰোহিত শৰ্মাই মোক কৈছিল তই বেয়া খাব যাওঁ। মই কৈছোঁ মই নামটো বেয়া খাব নাযাওঁ, মই ভুল নহয়। মই চাহিলক মোৰ বেট মাতিছিলোঁ, সি আহিছে আহি কিনে দগৰি খাইছে। 3 বা 4 মান ভাত খাইছে। মই মাতিলে ময়ো গ'লো হয় বেয়া খাব। মই বেট মাতা নাই, মই বেয়া পোৱা নাই। মোক বেট মাতিলে ময়ো ছাগলী মাংস খাব পাৰিলোঁ হয়, পঠাৰ মাংস। মোৰ মাংসৰ শখ নাই, আমাৰ ঘৰতো মাংস আনে ব্ৰইলাৰ। মই বেয়াত ভাবিছিলোঁ যাম ছাগলী মাংস খাম, মোৰ ইমান শখ নাই ছাগলী মাংসৰ। তথাপিও আপোনালোকে নাভাবিব মোৰ যি মাংসৰ শখ। আমাৰ ঘৰত ব্ৰইলাৰ মাংসটো আমাৰ ঘৰত সপ্তাহৰ মূৰত একদিন থাকেই ব্ৰইলাৰ মাংস। তথাপিও লগৰ চলি বেট মাতিলে গ'লো অলপ এনজয় কৰিলোঁ হয়, বহুত লগতো কথা পাতিলোঁ হয়, কিন্তু সি মোক বেট নামাৰিলে। বেট নামাৰিলে কি কৰিবি, বেটন গেলে। ছাগলী মাংস বুলি ক'লে এটা বেলেগে এটা ফিলিংছ আহি যায়। ছাগলী মাংসৰ মোৰ ইমান শখ নাই, তথাপিও ছাগলী মাংস আমাৰ ঘৰত নানেই না, সেইকাৰণে ছাগলী মাংস খাব পালে ভাল লাগে মনটো। একদিন চাহিল আৰু বৌ আমাৰ ঘৰত আহিছিল। চাহিলে কৈছিল মই কাংকাৰৰ পুৰা খাম। মই আমাৰ বাৰীৰ পিছফালে এটা খাই আহিছিল, তাতে অলপমান পানী আছিল, তাৰ পৰা মই 2টা কাংকাৰা ধৰি লৈ আহিলোঁ। ধৰি আনি পুৰিলোঁ, পুৰি পিনে জ্বলা পেষ্ট ধনিয়া সানিলোঁ, সানি পেলাই চাহিলক খাব দিলোঁ। চাহিলে কৈছে টেষ্টি হৈছে, কিন্তু ব্ৰইলাৰ মাংসখন ভাল নহ'ল, কাৰণ আমাৰ ঘৰত মিঠাতেল নাছিল, অলপমানে আছিল।